চবলৈ নমস্কাৰ জনাইছো। মই শ্যামল ব্ৰহ্ম। মই সীমান্ত চেতনামান পূৰ্বতৰ অসম ৰাজ্যিক কমিটিৰ মই সম্পৰ্ক প্ৰমুখ। মোৰ লগত আছে আমাৰ চিৰাং ডিষ্ট্ৰিক্ট সীমান্ত চেতনামান পূৰ্বতৰ প্ৰেচিডেণ্ট কানুৰাম বৰগিয়াৰী ডাঙৰীয়া। আৰু মোৰ এইটো চাইডত আছে আমাৰ যিটো আমি খেল পাতিবলৈ গৈ আছো ইয়াৰ ৰিচেপশ্যন কমিটিৰ প্ৰেচিডেণ্ট হীৰেণ বসুমতাৰী ডাঙৰীয়া। প্ৰেছ মিট দিবলৈ ওলাইছো। সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ চিৰাং ডিষ্ট্ৰিক্টৰ হৈ পেলাই মই শ্যামল ব্ৰহ্ম মই কৈ আছো যে আগন্তুক 11 আৰু 12 জানুৱাৰী তাৰিখে আমি এটা বাছনি এটা কেম্প স্পৰ্টছৰ কাৰণে এটা কৰিবলৈ গৈ আছো। যে এইটো আমাৰ সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ তৰফৰ পৰা এইটো প্ৰত্যেক বছৰে এটা ষ্টেট লেভেলৰ এটা খেল আয়োজন কৰা হয়। এই আয়োজন কৰাৰ কাৰণে আমাৰ গোটেইটো ডিষ্ট্ৰিক্ট বিলাকৰ পৰা যোন ডিষ্ট্ৰিক্ট ইণ্টাৰনেশ্যনেল বাউণ্ডাৰীৰ লগত সংলগ্ন হৈ আছে তেনেকুৱা ডিষ্ট্ৰিক্ট বিলাকৰ ল'ৰা ছোৱালী বিলাকক লৈ যাই পেলাই আমি তাতে এটা খেলৰ সুবিধা যোগাইছো। তো এইটো আমাৰ ৭৪ টাইম আমি চিৰাং ডিষ্ট্ৰিক্টত এটা বাছনি খেলটো যিটো আমাৰ প্ৰতিযোগিতা সেইটো আমি 11 আৰু 12 জানুৱাৰীত পাতিবলৈ গৈ আছো। তো মই অনুৰোধ কৰিছো যোনে যোনে আমাৰ ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী এৰিয়াত 20 কিলোমিটাৰ ৰেঞ্জৰ ভিতৰত আমাৰ ডেকা ল'ৰা ছোৱালী আছে ইহঁতে এই সুবিধাটো যাতে লয়। এইটো খেলটো আমাৰ এইবাৰৰ কাৰণে আমি চিৰাং ডিষ্ট্ৰিক্টৰ চিডলি কাছিকট্ৰা হায়াৰ ছেকেণ্ডাৰী প্লেগ্ৰাউণ্ডত আমি পাতিবলৈ গৈ আছো। তো সেই হিচাপে আমি অহা যোৱাৰ আমাৰ যিটো সুবিধা সেইটো আছে। তো মই অনুৰোধ কৰিছো যোনে যোনে মানে এই সুবিধাটো ল'বলৈ আহে ইহঁতে আমাৰ নম্বৰ দিয়া আছে আৰু আমাৰ ছেক্টৰৰ মানুহ আছে ইহঁতক যাতে লগ কৰি পেলাই এই সুবিধাটো লয়। আমি ইয়াতে দুটা কেটেগৰীৰ আমাৰ ভাগ কৰা হৈছে। এটাটো হৈছে 14 পৰা 17 ইয়াৰ্ছলৈকে আৰু 17 ইয়াৰ্ছৰ পৰা 20 ইয়াৰ্ছলৈকে দুটা গ্ৰুপত ভাগ কৰা হৈছে। এতিয়া আমি যিটো দেখা পাইছিলো আগন্তুক আমাৰ যিহেতু এক্সপিৰিয়েঞ্চ হৈ গ'ল যিহঁত মানে ল'ৰা ছোৱালী যোনে যোনে তাতে চাৰ্টিফিকেট পাই আহিছিলে এই চাৰ্টিফিকেটটো আমাৰ চাকৰিৰ যিটো স্পৰ্টছ কোটা বা এডমিশ্যনৰ স্পৰ্টছ কোটা তাত এপ্লাই কৰিব পাৰে। সেই হিচাপে আমি মানে গৌৰৱিত যে যোৱাবাৰ যিবিলাক আমাৰ ল'ৰা ছোৱালী যিবিলাক ভাগ লৈছিলে আমাৰ চাৰ্টিফিকেটটো ইহঁতে লৈ পেলাই দুজনে আৰ্মি চাকৰি ইতিমধ্যে যোগদান কৰিছে। সেইকাৰণে এওঁলোকেও মানে যোনে যোনে চাকৰিটো পালে এওঁলোকে অনুৰোধ কৰিছে ল'ৰা ছোৱালী বিলাকক যে এই চাৰ্টিফিকেটৰ বহুত মূল্য আছে সেইকাৰণে আপোনালোকে এই প্ৰতিযোগিতাত যাতে ভাগ লয় সেইটো ইহঁতে অনুৰোধ কৰিছে। খেলটো আমাৰ এথলেটিক্স হ'ব। ইয়াতে আমাৰ যিটো এথলেটিক্সৰ যিবিলাক থাকে সেইটো থাকিব। অকল আমাৰ গ্ৰুপ যিবিলাক ইভেণ্ট আছিলে যেনেকে ফুটবল আৰু আমাৰ কাবাডী বা ভলীবল এইবিলাক নহ'ব, গোটেইবিলাক হ'ব আমাৰ ইণ্ডিভিজুৱেল ইভেণ্ট। তো মই এইটোৱে অনুৰোধ কৰিছো যে আপোনালোকে যোগদান কৰক আৰু এইটো সুবিধাটো আপোনালোকে লওক।